(1997) চনৰ পৰা অসমত বসবাস কৰা যিসকল থলুৱা খিলঞ্জীয়া লোক, এই খিলঞ্জীয়া লোকসকলক অসম গণ পৰিষদ চৰকাৰৰ দিনতে কিছুমান নিৰ্বাচনী বিষয়াই মানে প্ৰতিশোধমূলকভাৱে তেখেতলোকৰ নামত দিশ সজাই পেলাই এই মানুহখিনিক আজি ২৬ বছৰলৈকে হাৰাশাস্তি কৰি আছে। এই কালচোৱাত এই মানুহখিনিয়ে বিভিন্ন ধৰণৰ সা সম্পত্তি হেৰুৱাইছে, বিভিন্ন ধৰণে শিক্ষাৰ পৰা বঞ্চিত আছে। যিহেতু এই কেছটোৰ ক্ষেত্ৰত তেখেতলোকে কোৰ্টত অহা যোৱা কৰিবৰ কাৰণে উকিলক পইচা দিব লাগে, সেয়েহে তেখেতলোকৰ ছাত্ৰ ছাত্ৰীসকলকো পঢ়ুৱাব পৰা নাই, বিভিন্নজনে আত্মহত্যাৰ দৰে পথ বাছি ল'ব লগা হৈছে। সেয়েহে আমি আজি এই প্ৰতিবাদী কাৰ্যসূচীৰ দ্বাৰা আমি চৰকাৰক আমি সকীয়াই দিব বিচাৰিছোঁ যে যিসকল অসমীয়া খিলঞ্জীয়া লোকৰ নামত ডি ভোটাৰ আছে, এই ডি ভোটাৰৰ সমস্যা অতি সোনকালে সমাধান কৰিব লাগে, অন্যথা ভয়াৱহ আন্দোলনৰ সন্মুখীন হ'ব। আৰু ডি ভোটাৰৰ যিসকলৰ পৰিয়ালৰ নামত যি ডি ভোটাৰ লাগি আছে, সেই পৰিয়ালসমূহক চৰকাৰে ৫ লাখ টকাকৈ দাবী দিবৰ কাৰণে আমি আজি চৰকাৰক অনুৰোধ জনাইছোঁ। আৰু এই আন্দোলন অবিৰতভাৱে চলি থাকিব। এই আন্দোলন পৰ্যায়ক্ৰমে দিল্লী যন্ত্ৰ মন্ত্ৰতো এই আন্দোলন হ'ব, পৰ্যায়ক্ৰমে আমি ৰাষ্ট্ৰসংঘলৈ পত্ৰ প্ৰেৰণ কৰিবলৈ আমি বাধ্য হ'ম। সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থা দিব জিলা খিলঞ্জীয়া দিব জিলা সমিতিৰ তৰফৰ পৰা মই সদৌ অসমবাসীলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু বিজেপি চৰকাৰখনক মই এষাৰ কথা স্পষ্ট ভাষাৰে মানে আপোনালোকৰ যোগেদি ক'ব বিচাৰিছোঁ যে খিলঞ্জীয়াসকল, সংখ্যালঘু যিসকল খিলঞ্জীয়া, তেওঁলোক অসমৰ ভূমিপুত্ৰ হয়। যদি ভূমিপুত্ৰ বুলি তেওঁলোকে স্বীকৃতি প্ৰদান কৰিছে 5টা জনগোষ্ঠীক, যদি ভূমিপুত্ৰ বুলি স্বীকৃতি প্ৰদান কৰাৰ পাছত তেওঁলোক কেনেকৈ বিদেশী মূলৰ হ'ল, তেওঁলোক কেনেকৈ প্ৰবঞ্চনামূলক হ'ল, তেওঁলোক কেনেকৈ ডি ভোটাৰ হ'ল, সেই কথা অতি শীঘ্ৰে চৰকাৰখনে মানে স্পষ্ট কৰিব লাগে বুলি আমাৰ দাবী। আৰু আমি বিচাৰিছোঁ সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থা খিলঞ্জীয়া এটা কথা বিচাৰিছোঁ যে ডি ভোটাৰ সমস্যাৰ লগত যিসকল মানুহ খিলঞ্জীয়া সংখ্যালঘু জড়িত হৈ আছে, অতি শীঘ্ৰে তেওঁলোকৰ কেছসমূহ নিষ্পত্তি কৰিব লাগে আৰু ঘোষণা কৰিব লাগে যে তেওঁলোকক যদি স্বীকৃতি প্ৰদান দিছোঁ তেওঁলোকক ইয়াৰ স্থানীয় নাগৰিক ভূমিপুত্ৰ হিচাপে, তেনে সেই কথাত তেওঁ সন্মান নগৈ প্ৰতিপন্ন হিচাপে তেওঁলোকক মানে স্বীকৃতি প্ৰদান কৰি পেলাই তেওঁলোকৰ যিখিনি অধিকাৰ, সেই অধিকাৰ সাব্যস্ত কৰিবৰ বাবে আমি দাবী সাব্যস্ত কৰিছোঁ। আৰু অতি শীঘ্ৰে ডি ভোটাৰ যিটো সমস্যা তেওঁ নিষ্পত্তি কৰিব লাগে, অন্যথা আমি ইয়াতকৈ ডাঙৰ আন্দোলন কৰিবলৈ মানে বাধ্য হ'ম। আৰু যদি সেই আন্দোলন যদি কিবা হিংসাত্মক কাৰ্যসূচী হয় তেনে ইয়াৰ দায়ী সম্পূৰ্ণ চৰকাৰখনেই হ'ব। এয়া আমাৰ স্পষ্ট কথা। জয় আই অসম।